যথেষ্ট ভাল লাগিছে তাতে নিজৰ বিদ্যালয়খনত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু খুব ভাল লগা দিন যথেষ্ট ভাল লাগিছে তাতে নিজৰ বিদ্যালয়খনত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু খুব ভাল লগা দিন আৰু কিদৰে পঢ়িছিলে মই আচলতে মানে এটা চাকৰিও কৰি আছিলোঁ সেইটো সময়ত গতিকে অলপমান কষ্ট হৈছিলে আৰু মই স্বাস্থ্য বিষয়া হিচাপে নিয়োজিত আছিলোঁ গতিকে আৰু ক'ভিডৰ সময়ত অলপমান হেক্টিকো হৈছিলে অলপমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ তথাপি তাৰ মাজতে যিখিনি সময় পাওঁ পঢ়িছিলোঁ সেয়াই যিসকলে APSC পৰীক্ষা দিব বিচাৰে তেওঁলোকক কি আহ্বান জনাব কিদৰে পঢ়িব লাগে হয় APSC পৰীক্ষা দিবলৈ বিচৰা ল'ৰা ছোৱালীসকলক মই এটাই ক'ম যে আচলতে নোৱাৰা বুলিবলৈ একো নাই যদি ভালদৰে পঢ়ে আৰু সদায় যদি নিজৰ কাম কৰি যায় তেতিয়াহ'লে নিশ্চয় সফল হ'ব আৰু আমাৰ পিছপৰা মানে অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ মাজত সদায় এটা হীনমন্যতা থাকে আমাৰ যে আমি জানি নোৱাৰিম এনেকুৱা কিন্তু মই তেওঁলোকক আহ্বান জনাম যে আচলতে তেনেকুৱা নহয় অলপো কথাটো আৰু এতিয়া যিহেতু ইণ্টাৰনেটৰো যুগ বহুতখিনি আমাৰ তথ্য আমি ঘৰতে থাকিও পাব পাৰোঁ গতিকে ভালদৰে পঢ়া শুনা কৰিলে য'ৰ পৰা হ'লেও পাব পাৰে আৰু এতিয়া দায়িত্ব যিটো বাহিলে সমাজৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ হৈছে দায়িত্বখিনি সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে আৰু মই সদায় সঁচাকৈ খুব কৃতজ্ঞ এই অঞ্চলটোৰ প্ৰতি এই মানুহখিনিৰ প্ৰতি মোৰ ঘৰৰ মা দেউতা বা ভিনদেউ মোৰ বৰ্তা বৰমা বা সকলোৰে ওচৰত মই বহুত কৃতজ্ঞ এই কৃতজ্ঞতাখিনি মই সদায় মনত ৰাখিম আৰু মই সদায় মানুহৰ কাৰণে কাম কৰিবলৈ আহিছোঁ গতিকে মানুহৰ কাৰণে কাম কৰিম আচলতে সেইখিনিতো সদায় থাকেই প্ৰত্যাহ্বান কিন্তু মোৰ মতে য'ত নিষ্ঠা সততা থাকে তাত আৰু মই ভাবোঁ এইবিলাক মানে তেনেকুৱা ধৰণৰ সমস্যা নহয় বুলি সৰুৰ পৰা ভাবিছিলে এনেকুৱা হ'ম বুলি নাই এম ই লাইফ বেলেগ আছিল একেবাৰে মানে সৰুৰ পৰা ভবা নাছিলোঁ কিন্তু যিহেতু মই স্বাস্থ্য বিষয়া হিচাপে কাম কৰি আছিলোঁ কৈছোঁৱেই গতিকে মই সমাজৰ লগত একদম ওচৰৰ পৰা জড়িত হৈ আছিলোঁ গতিকে ভাবিলোঁ যে তেওঁলোকৰ সমস্যাবিলাক মই আগতে অকল স্বাস্থ্যৰ দিশৰ পৰা সমাধান কৰি আছিলোঁ এতিয়া ভাবিলোঁ মই সকলো দিশৰ পৰা কাম কৰিব পৰাকৈ মানে এটা স্ক'প পাম গতিকে আজি 2 বছৰ 3 বছৰ আগতেই ডিচাইড কৰিলোঁ যে মই APSCৰ কাৰণে পঢ়িম